কি খবৰ সকলোৰে মই পিছে বহুদিনৰ মূৰত মানে বহুদিন বুলি নহয় মানে বছৰৰ পিছত আজি ইউটিউবত এটা ভিডিঅ' আপলোড কৰিছোঁ কাৰণ মোৰ কেমেৰা কৰিবলৈ বিৰাট এলাহ লাগে মাজে মাজে এনেকুৱা কাম কিছুমান কৰি থকা হয় যদিও ভিডিঅ' কৰা নহয় কিন্তু আজি ভাবিলোঁ আপোনালোককো দিওঁ যেহেতু মোৰ নগাঁৱত ঘৰ আৰু নগাঁৱত থকা সকলে জানিবই মেকআপ আৰ্টিষ্ট সকলে যে ফটোশ্বুট এটা কৰাৰ কিমানে দিগদাৰ নাই কাপোৰ পাওঁ নাই জুৱেলাৰী পাওঁ নাই ষ্টুডিঅ' পাওঁ নাই একো নাই কোনোবাই যদি আছেও ক'বাত বা জানেও মোক কমেণ্ট এটা কৰি কৈ দিবচোন মোৰো বহুত সহায় হ'ব আৰু এতিয়া যেহেতু মোৰ ষ্টুডিঅ' নাই সেইকাৰণে নিজেই ভাবিলোঁ আজি ঘৰতে এটা ষ্টুডিঅ' বনাওঁ সদায়তো নগাঁৱলৈ গৈ গৈ কৰি থকাটো সম্ভৱেই নহয় বহুত অহা যোৱাতেও যায় বা ল'ৰা ছোৱালীক এৰি থৈ যোৱাও মনটো ভাল লাগি নাথাকে সেইকাৰণে ঘৰতে আজি আৰম্ভ কৰিছোঁ কেনেকুৱা হয় আপোনালোকে ক'ব পাৰিছোনে নাই মোৰ ষ্টুডিঅ'টো বনাবলৈ আৰু যিহেতু লাগিয়ে থাকে আৰু এতিয়া অৱশ্যে বাজিছে ৰাতি 11টা মানে 11টা বজাত কৰিব লগা এইটো কাৰণেই হৈছে মানে কাইলৈ ৰাতিপুৱা এটা শ্বুট কৰিম সেইটো কাৰণে আপোনালোকে দেখা পাবই কাক কৰোঁ আপোনালোকক সকলোৱে পৰিচিতই বাৰু তাৰ মাজতে হাঁহি ফূৰ্তিৰ মাজতে কাম কৰি আছোঁ ইফালে ভাগৰো লাগিছে আৰু নকৰিলেও নহয় তাৰ মাজে মাজে কৰি আছোঁ ইফালে এইবিলাক স্কিন কিনি আনিছোঁ বাপৰে কিমান যে দাম লয় নাজানো আৰু দেই আপোনালোকে যদি ক'ৰবাত কমতে পায় মোক ক'বচোন মোৰতো বহুত দাম লৈছে এইবিলাক এইখিনি কৰোঁতে মই এনেকুৱা লাগিছে যে মই গুৱাহাটীত গৈ কৰাহেঁতেনে ভাল আছিলে যিমানখিনি মোৰ গ'ল আজি বজাৰ কৰোঁতে তথাপি যি নহওক ঘৰতে যিহেতু কৰিম অকণমানতো খৰচা হ'বই আৰু এতিয়া এইখিনি ফুল এই যেতিয়া ফুলখিনি আনিব গৈছিলোঁ ন বাপৰে ইমানেই ফুল মই এইটো ল'ম মোৰ যে কি পগলা হৈ গৈছে আপোনালোকক ভিডিঅ' এটা কৰি দেখুৱাবলৈ মন আছিল কিন্তু ফুল দেখি মই যে মোবাইলত ভিডিঅ' কৰিব লাগে মোৰ মূৰৰ পৰাই ওলাই গ'ল তথাপি যি নহওক এইখিনিকে আনিলোঁ কাৰণ পইচাৰ কথা আছে ন এইখিনিতে মিনিমাম 400 মান ল'লে নেকি তথাপি এইখিনিতে মনটো সন্তুষ্ট কৰি এইখিনিকে লৈ গুচি আহিলোঁ আৰু কেনেকুৱা লাগে নাজানো কিন্তু নিজে চাইও আছোঁ লগাই আছোঁ যে ভাল হ'ব নহ'লে এনেই যাব ন পইচাটো তথাপি যিনে আপোনালোকে যদি এনেকৈ ষ্টুডিঅ' বনাব পাৰে কোনোবাই বিচাৰে তেতিয়া এনেকৈ বনাবও পাৰিব যদি মোৰটো ভাল লাগে আৰু যদি বেয়া লাগে তথাপিও ক'ব যদি আপোনালোকৰ কিবা আইডিয়া আছে মোক তথাপিও জনাব মোৰকো মানে বহুত আইডিয়াৰ প্ৰয়োজন হৈ আছে মানে এইটো ক্ষেত্ৰত আৰু যিহেতু মেকআপ কৰা সকলোৱে বুজি পাবই আৰু এইফালে মোটামুটিকৈ হৈছেহি আৰু এতিয়া মানে ফাইনেল লুকটো আপোনালোকে চাওক আৰু এতিয়া ফটোটো উঠিলেহে ফাইনেল লুকটো ক'ব পাৰিম এতিয়াতো ভালকৈ ক'ব নোৱাৰোঁ বাছ মোৰ এতিয়া ছেটআপটো ইমানখিনিতে ৰেডি হৈ গৈছে আপোনালোকে খালি ক'ব কেনেকুৱা হৈছে আজিলৈ ইমানেই আছিলে তেন্তে